Kidam dang thang ni phai cricket homarni dispura long ingdeng krip ho Assam Legislative Assembly budget session kedo bomahut lakha trainer cap Howrah Ghat MLA Dorsing Rong Hangahin pen Karbi Anglong la pen Dimahasau District atum ajir kiding ploi pen akimang Article 244A puthak Assembly budget session along lamthe ingsam jin pen kilongji phan asyang tong kachepaklang dun Bangso hut MLA Dorsing Rong Hangahin pen Assembly along budget kepaklang pona puthak kache don la pen kachuruang thek chepaklang ponlo Anparta Assam government pen Karbi jutang jubat kirim la pen sominda radang kapache thang dunjia phanpura aningkan wang Karbi risonimso ronga jelong kuti ke thom an akirap pajir pon pu aputhak sitame kachoro pajir pon laso long rat long ri kichari la pen kachelang kipangbar pon thekjia phanpura Karbi Anglong aparman MLA anghoi isi kepabat ponaputhak sitame kachoro pajir pon thu aru hangbaden korji praipo ami akha korisu Dr. Himanta Biswa Sarmar নেতৃত্বত আৰু বিজেপি চৰকাৰৰ নেতৃত্বত আমি দীৰ্ঘদিনীয়া যি কাৰ্বি আংলঙৰ ৰাইজ ডিমা হাছাওৰ ৰাইজ যি ডিমাণ্ড যি প্ৰাপ্য ভাৰতৰ সংবিধানত লিপিবদ্ধ হৈ থকা 244 ধাৰা আমি বিনা আন্দোলনত আমি শান্তিভাৱে আমি এইখিনিও ৰূপায়ণৰ কাৰণে আমি সক্ষম হ'ম বুলি মই আশা কৰিছোঁ তাৰোপৰি মই সদনৰ অনুমতি সপক্ষে তেওঁৰ আৰু 2-3 মিনিটমান আছে বক্তব্য শেষ কৰিবলৈ কাৰণে গতিকে মই আশাবাদী আৰু কাৰ্বি আংলং ৰাইজক মই এই পবিত্ৰ সদনৰ পৰা মই আহ্বান কৰিব বিচাৰিছোঁ আমি যি ধৰণে অসম চৰকাৰৰ পৰা কাৰ্বি আংলং ৰাইজৰ কাৰণে নিজস্ব বাজেট প্ৰস্তুত কৰিবলৈ আৰু MLA এটা চিট ST সংৰক্ষিত যিটো চিট আমি পাবলৈ সক্ষম হৈছে ই আমি ভাবিব লাগিব নিশ্চিতভাৱে ই আমাক যথেষ্ট মৰম কৰিছে উন্নয়ন হ'বলৈ কাৰণে আমাক সুবিধা দিছে সুযোগ দিছে গতিকে নিশ্চিতভাৱে আমাৰ চৰকাৰে আমাৰ CM ছাৰে এই পবিত্ৰ সদনে নিশ্চিতভাৱে 244 ধাৰা ৰূপায়ণৰ ক্ষেত্ৰতো তেওঁলোকে সহায় সুবিধা আগবঢ়াব আৰু আমি অপেক্ষা কৰিব লাগিব আমি শান্তিভাৱে আমি আমালোকৰ ৰাজনৈতিক কাম কাজ আমি আগবঢ়াই লৈ যাব লাগিব গতিকে মই আৰু বিশেষ বক্তব্য ৰাখিবলৈ নাই যে এই বিত্ত বছৰ আৰু যোৱা বিত্ত বছৰ একাধিক্ৰমে নৰ্মেল বাজেটত বৰ্ধিত কৰি আহি লগতে ইকনমিক পেকেজ দি পাহাৰৰ এলেকাৰ উন্নয়নৰ কাৰণে যি পদক্ষেপ লৈছে মই পুনৰবাৰ বিত্ত মন্ত্ৰীক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকক দুয়োনকো মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাৰ্বি আংলং ৰাইজ হৈ মই ধন্যবাদ জ্ঞাপন কৰি মই মোৰ এই বাজেট সমৰ্থনত মই পুনৰবাৰ সমৰ্থন জনাই মই মোৰ News Desk Report, Karbi Anglong Live.